ওয়েলকাম টু মাই ইউটিউব চেনেল ট্ৰেভেলিং জনসন। আজি ক'ত আছোঁ চাওক, দেখি ক'ৰবাত বেলেগত থকা যেন লগা নাইনে? কিন্তু মই আহিছোঁ সোণাপুৰৰ এখন ৰিজৰ্টৰ ফালে, ক্লাব নিৰ্ভানা। কিনো আছে ৰিজৰ্টখনত বলকচোন চাওঁ। এই ৰিজৰ্টখনলৈকে আহিবলৈ হ'লে আপোনালোকে আহিব লাগিব সোণাপুৰৰ কমাৰকুছিলৈকে, মানে স্প্ৰিং ভেলীৰ ওচৰতে। পিছে দেৰি নকৰি ভিতৰলৈকে যাওঁ, কি আছে চাওঁ, আপোনালোককো দেখুৱাই আছোঁ, চাই থাকিব ট্ৰেভেলিং জনসন। ৰিচিপশ্যনটো ইমান ডাঙৰ আছে, মানে ষ্টেচনৰ ৱেটিং ৰুমো ইয়াতকৈ সৰু হ'ব। আৰু ৰিচিপশ্যনত বহি যদি আপোনালোকৰ বৰ লাগিছে খেলিব পাৰিব কেৰাম, টেবুল টেনিছ, পুল, মানে আপুনি যি ইচ্ছা তাকে খেলিব পাৰিব। ধুনীয়াকৈ সজাই থৈ দিছে, আহক আৰু ইয়াতে খেলক। সেইকাৰণে চাগে নাম ক্লাব ৰাখিছে, ক্লাব নিৰ্ভানা। মোৰ কিন্তু তেনেকুৱাই লাগিছে, কাৰণ ক্লাবত এনেকৈ খেলা ধূলা সামগ্ৰীবোৰ সজাই থোৱা থাকে। আৰু বাহিৰত দেখা পাব এনেকুৱা ভিলাবোৰ, ইয়াতে মানে আপোনালোকে থাকিব পাৰে। এই ভিলাবোৰৰ ভিতৰত সোমাম বাৰু, তাৰ আগতে ৰিচিপশ্যনৰ পৰা ভিতৰত সোমাই গ'লে কি আছে চাওঁ বলক। ক্লাউড 7 এইখন হৈছে বাৰ কাম ৰেষ্টুৰেণ্ট। ভিতৰখন কেনেকুৱা হয় চাওঁ। লাইটিঙৰ পৰা আদি কৰি চফাবোৰো ধুনীয়াকৈ সজাই থৈ দিছে। ৰাতিৰ পৰিৱেশটো আৰু বেছি ভাল লাগিব ইয়াতে। বাহিৰৰ ভিউ ৰেষ্টুৰেণ্টৰ পৰা। ফাৰ্ষ্ট ইয়াতে থকা ৰুমকেইটা চাই লওঁ। ইয়াতে মানে বহুতকেইটা টাইপৰ ৰুম আছে, ডিলাক্স ৰুম হয় গোটেইকেইটা, চুইট ৰুম আছে, ফেমিলি ৰুম আছে, বেলকনি ৰুম আছে, গোটেইকেইটা ৰুম চাই লওঁ। তাৰপিছত আমি ভিলালৈকে যাম, ভিলাৰ ভিতৰত কেনেকুৱা আছে চাম। এইটো হৈছে চুইট ৰুম। সোমোৱাৰ লগে লগে ভিতৰত এনেকুৱা চফা থাকিব, মানে বহুত কেইখন চফা আছে আৰু বহুত কেইজন মানুহ বহিব পাৰিব। আৰু এইফালে চাওক, এইখন হৈছে বিচনা। আৰু এইফালে বাথৰুমটো, বাথৰুমৰ ভিতৰত আছে এনেকুৱা বাথ টাব আছে, টাবতো গা ধুব পাৰিব ইচ্ছা কৰিলে। এইটো হৈছে ছিটটো। আৰু ওপৰত চাওক AC আছে, ফেন আছে দুখন, ধুনীয়াকৈ লাইটিং ডিজাইন কৰা আছে আৰু বহুত ধুনীয়া হয় ৰুমটো। এইটো হৈছে ফেমিলি ৰুম। আৰু ৰুমৰ পৰা এয়া হৈছে বেলকনি। এতিয়া টপ ফ্ল'ৰলৈকে যাওঁ, তাতে মানে এখন বটানিকেল গাৰ্ডেনৰ মাজতে কেফে আছে। এইখনে হৈছে সেই কেফেখন। চাওক, ইচ্ছা কৰিলে ছাদখনো কিমান ধুনীয়াকৈ ৰাখিব পাৰি। এই শিলবোৰ য'ত ত'ত পোৱা নাযায়, বহুত ধুনীয়া হয় এই শিলবোৰ। ধুনীয়াকৈ সজাই থৈ দিছে ছাদখন, চাওক কিমান ধুনীয়া লগা হৈছে। যিহেতু এইখন কেফেৰ লগতে বটানিকেল গাৰ্ডেনো হয়, সেইকাৰণে নানান ধৰণৰ গছ গছনি ইয়াতে দেখা পাব। আৰু ইয়াতে এটা বস্তু আছে, যিটো বস্তু এতিয়া গাঁৱতো দেখা নাপাব, সেইটো হৈছে আম। কাতি মাহত আম লগা দেখা পাইছে, এয়া চাওক। এই আমজোপা লোকেল নহয় আৰু, লোকেল আমটো আপোনাৰ বহাগ জেঠ মাহতে লাগে, এইটো আপোনাৰ বাহিৰৰ আম হয়, সেইটো কাৰণে এতিয়া লাগিছে। আৰু এই আমডাল মানে বেছি ওখ নহয়, ইমানটো টিকলা হৈ থাকে, সৰু হয়। মানিমুনি, এইজোপা কি গছ হয় নাজানো। আৰু এইজোপা হৈছে জাম, লগতে আছে আপোনাৰ ইয়াত টেঙা। তেনেকৈ মানে নানান ধৰণৰ গছ গছনি আছে আৰু ইয়াতে আহি কেনে বহুত ভাল পাব। ইয়াতে বহুত নজনা গছ গছনিও দেখা পাব। লগতে আছে কেফেখন, আপুনি ইয়াতে খানাৰ জুতি ল'ব পাৰে, বহুত ধুনীয়া পৰিৱেশ। আৰু সন্মুখত আছে চুইমিং পুল, লগতে নানান ধৰণৰ ফুল দেখা পাব ইয়াতে। এতিয়া ভিলাকেইটা চাব যাম, মানে ভিলাত কি আছে চাম, তাৰে ভিতৰত কি আছে, 2 BHK 1 BHK গোটেইখিনি কি দেখুৱাম আৰু আপোনালোককো দেখুৱাম, চাব। তো তাৰ আগত অকণমান ইয়াৰে ভিউকেইটা দেখুৱাই লৈছোঁ, চাওক। আৰু যিসকলে এতিয়ালৈকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই, ছাবস্ক্ৰাইব কৰিব। ভিডিঅ'টো ভাল লাগিলে লাইক কৰিব, কমেণ্ট কৰিব, কিবা জানিব লগা থাকিলে কমেণ্ট কৰিব। আৰু আপোনালোকৰ ফ্ৰেণ্ডছৰ মাজত শ্বেয়াৰ কৰিব, যিহেতু চেনেলটো মোৰ নতুন হয়, আপোনালোকে শ্বেয়াৰ কৰিলেহে মোৰ চেনেলৰ মানে ভিডিঅ'বোৰ আনেও দেখা পাব। আৰু শেষত দেখুৱাইছোঁ এই ভিলাকেইটা কেনেকুৱা হয়, ভিতৰত কেনেকুৱা আছে, কি আছে, গোটেইখিনি দেখুৱাই আছোঁ। মানে আপোনালোকে যেনেকৈ হোটেলত থাকে, মানে তেনেকৈ ইয়াতো থাকিব পাৰিব। ইয়াতে মানে পূৰা ঘৰটো লৈ ল'ব পাৰিব, পূৰা ভিলাটো লৈ ল'ব পাৰিব। মানে আপোনাৰ 2 BHK আছে, 1 BHK আছে, মানে 6জনৰ পৰা 10জনলৈকে এটা ঘৰত থাকিব পাৰিব। পূৰা মানে নিজৰ ঘৰ টাইপ থাকিব পাৰিব। সন্মুখৰ ফালে অকণমান মানে গ্ৰাউণ্ড আছে, ধুনীয়াকৈ সজাই থোৱা আছে, ফুল আছে, গছ গছনি আছে। আপুনি টপ ফ্ল'ৰত মানে ছাদতো যাব পাৰে, ছাদৰ পৰা আপুনি ভিউটো চাব পাৰিব। মানে গোটেইখিনি এভৰিথিং, মানে ঘৰত যিমান যেনেকুৱা থাকে মানে ইয়াতো তেনেকুৱাই আছে। তো ভিতৰত সোমাই আছোঁ, আপোনালোককো দেখুৱাই আছোঁ, চাওক। ভিতৰত সোমাৰ লগে লগে এনেকুৱা দেখা পাব, চফা টফা ধুনীয়াকৈ পাৰি থোৱা আছে আৰু টেবুল চেবুল। আৰু এইটো হৈছে গ্ৰাউণ্ড ফ্ল'ৰৰ বাথৰুমটো। আৰু ইয়াতে বেক সাইডে আছে কিটচেনটো।
নিজে খানা চানা বনাই খাওক। কেৰামো আছে, কেৰাম খেলি খেলি খানা বনাওক। আৰু কিটচেনৰ বেক চাইডে আছে এয়া বেলকনিৰ পৰা পিছ চাইডে চাওক। পিছ চাইডেও মানে বহুত জেগা আছে আৰু মানে স্পেচ আছে, গছ গছনি আছে, মানে ঘৰৰ দৰে আৰু ঘৰৰ পৰিৱেশ আৰু ধৰক চাওক। এইটো হৈছে 2 BHK ৰুম হয়। তো এতিয়া আমি ওপৰৰ ফালে যাম, এয়া চিৰিৰে ওপৰৰ ফালে যাম। তাতে মানে বেডবোৰ আছে আৰু আপোনালোকক দেখুৱাই আছোঁ। এয়া হৈছে বেডৰুম, বিচনা চাওক। বিচনাৰ লগতে চেল্ফ বাথৰুম আছে। এইটো হৈছে বাথৰুমটো, মানে প্ৰত্যেকটা ৰুমতে এটা এটা বাথৰুম আছে আৰু ধুনীয়া চাফা পৰিষ্কাৰ হয়। তো গিজাৰ চিজাৰ আছে আৰু তো ছাইডত আছে এয়া ষ্ট'ৰ, মানে ষ্ট'ৰ কৰাৰ কাৰণে অকণমান জেগা আছে, তাতে বস্তু বাহানি ৰাখিব পাৰিব। তাৰপিছত এইটো ছাইডতো আছে ৰুমত, এইফালেও এটা বেডৰুম আছে। তো এইফালে সোমালে আপোনাৰ এইটো ছাইডত পাব এইখন বিচনা চাওক। 2জন মানুহ ধুনীয়াকৈ শুব পাৰে। আৰু বিচনাৰ সন্মুখ ছাইডে চাওক বেলকনি আছে, ওপৰতে বেলকনি আছে, কিমান ধুনীয়া। আৰু একেবাৰে টপত এয়া হৈছে ছাতৰ পৰা আপোনালোক ভিউটো দেখুৱাইছোঁ চাওক তলৰ ফালে। তো এনেকুৱাই আছিল ভিলাবোৰ, মানে বেলেগ বেলেগ ভিলাত বেলেগ বেলেগ ভিউ দেখা পাব, কিন্তু ইমানখিনি দেখুওৱা ভিডিঅ'টোত সম্ভৱ নহয়। থুলমূলকৈ যিমানখিনি পাৰোঁ ক্লাব নিৰ্বাণাৰ বিষয়ে দেখুৱালোঁ। এয়াই আছিল ক্লাব নিৰ্বাণা। আপোনালোকে দেখিলে, আপোনালোকেও আহিব পাৰে। গুৱাহাটীৰ একেবাৰে নিচেই ওচৰত, সোণাপুৰতে আছে। বন্ধুসকল, ভিডিঅ'টো চাই কেনেকুৱা পালে কমেণ্ট কৰি জনাব। ভাল লাগিলে লাইক কৰিব, শ্বেয়াৰ কৰিব। আৰু আজিৰ ভিডিঅ'টো ইয়াতে শেষ কৰিছোঁ। ধন্যবাদ।